দিৰ সময়ত আমাৰ ৰাজ্যিক বিভাগৰ পৰা বিভাগীয় কৰ্তৃপক্ষই মোৰ ঘৰলৈ আহি পেলাই যেটো গভৰ্ণৰ এৱাৰ্ড যেটো মোক প্ৰদান কৰিলে মই সঁচাকৈ ভাবিব নোৱাৰা এটা অনুভৱ মই কল্পনাও কৰা নাছিলোঁ আপুনি আবেগিক হৈ পৰিছে যেহেতু শৈক্ষিক সমাজক কিন্তু আজি এটা ভাল বাৰ্তা দিছে কি ক'ব আজি মই এইটোকে ক'ব খোজোঁ প্ৰতিজন গৰাকী শিক্ষকেই যাতে ভৱিষ্যতলৈ দেশৰ কাৰণে জনস্বাৰ্থৰ কাৰণে যাতে সকলোৱে নিজৰ আদৰ্শ বজাই ৰাখি শিক্ষা প্ৰদান কৰি নিজৰ সুনামৰ লগতে ৰাজ্যৰ যাতে সুনাম কঢ়িয়াই আনে সেইটোকে মই আহ্বান কৰি এইখিনিকে কথা ক'লোঁ আজি শিক্ষকগৰাকীক যি সন্মান ৰাজ্যপালে প্ৰদান কৰিছে আজি এটা পবিত্ৰ দিন শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষজুৰি আমাৰ শিক্ষক দিৱস পালন কৰা হৈছে আজি এই দিৱসটোতে মহামান্য আমাৰ ৰাজ্যপাল মহোদয়ে আমাৰ চিৰাং জিলাৰ বিজনীৰ বড় বজাৰৰ অন্তৰ্গত এজন শিক্ষক ৰিটায়াৰ্ড টিচাৰ বৰিষ্ঠ শিক্ষক সন্মান তেখেতক প্ৰদান কৰিছে মহামান্য ৰাজ্যপালে তেখেতৰ নাম বালিচৰণ বসুমতাৰী তেওঁ 1978 চনতে শিক্ষা বিভাগত জইন কৰিছিল আৰু 2018 চনত ৰিটায়াৰ্ড হৈছিল তেখেতে 2015 চনত আমাৰ জিলা ভিত্তিত তেওঁ বেষ্ট টিচাৰ হিচাপে তেওঁ এৱাৰ্ড পাইছিল ইয়াৰ উপৰিও বিজনীৰ আপচুৰ পৰা তেওঁ 2016 চনত আৰু চিৰাং আপচুৰ পৰা 2017 চনত তেওঁ বেষ্ট টিচাৰ হিচাপে সন্মান প্ৰদৰ্শন কৰিছিল ইয়াৰ উপৰি তেওঁ বহুতো সামাজিক অনুষ্ঠানৰ লগত জড়িত তেওঁ আমাৰ ভূমি প্ৰদেষ্টা কমিটিৰ সদস্য কেইবাখনো স্কুল আৰু হাইস্কুলৰ তেওঁ SMDC তেওঁ বিভিন্ন কাম পদত তেওঁ উপবিষ্ট হৈ আছে ইয়াৰ উপৰি তেওঁ বিভিন্ন সামাজিক কামৰ লগত জড়িত তো খুব ভাল খবৰ আজিৰ দিনটোতেই একেটা পৰিয়ালৰে আৰু এগৰাকী শিক্ষক স্বৰ্ণলতা বসুমতাৰীক ৰাজ্যিক ভিত্তিত তেওঁক বঁটা দিব এৱাৰ্ড দিবৰ কাৰণে তেজপুৰলৈ নিমন্ত্ৰণ কৰিছে এই পৰিয়ালটো এটা আমাৰ চিৰাং জিলাৰ কাৰণে খুব এটা আদৰৰ পৰিয়াল সন্মানীয় পৰিয়াল আৰু তেখেতসকলৰ অৱদান আমি চিৰাং জিলাৰ শিক্ষা বিভাগ তথা অন্যান্য যিবিলাক সামাজিক আমাৰ সংগঠন আছে সকলোৱে তেওঁলোকৰ ওচৰত সদায় ঋণী তেওঁলোকৰ অৱদানৰ কাৰণে আমি জিলাখনে আজি এই সন্মান পাবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ ভৱিষ্যত জীৱন আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমাৰ ৰাজ্যপাল মহোদয়ে তেখেতক মনোনীত কৰাৰ কাৰণে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ